হাই গাইজ ৱেলকাম বেক টু মাই চেনেল। মই ৰঞ্জনী দাস অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 10টা বাজিছে আৰু মই গা পা ধুই ৰেডি হৈছোঁ। এনেকুৱাকৈ কাৰ্বি মেখেলা পিন্ধিছোঁ। এতিয়া আমি গৈ আছোঁ আমাৰ চুবুৰীৰ বান্ধঠাই বুলি কয়। চুবুৰী যিহেতু মুখীয়া এনেকুৱা গাঁৱৰ আমাৰ ট্ৰাইবেলবিলাকৰ যিটো মুখীয়া থাকে তেখেতৰ বান্ধঠাই বুলি কোৱা হয়। আৰু তাৰে ছোৱালীজনী বিয়া আছে, ভণ্টিয়ে লাগিব। এতিয়া আমি তাৰ বিয়াৰ কাৰণে ইহঁতৰ ঘৰলৈ পিঠা বনাব গৈ আছোঁ। তেতিয়াহ'লে বলক মই আপোনালোককো দেখাম। আমাৰ চুবুৰীৰ সকলো মহিলাবিলাকে এনেকুৱা একগোট হয়, যদি কিবা অকেশ্যন হয় গোটেইবিলাক একেলগে হৈ কামত সহায় কৰে আৰু সেনেকুৱা সকলোৱে যায়। এতিয়া ময়ো গৈ আছোঁ, আপোনালোকক দেখাই থাকিম তালৈ গৈ। তেতিয়াহ'লে বলক আপোনাৰ আহি পালোঁ আমি বিয়া ঘৰলৈ আৰু এনেকুৱাকৈ চাৰিওফালে সকলোৱে কামত লাগি আছে। পিঠা বনাই আছে, নাৰিকল পিঠা ৰুকি আছে আৰু চাউল গুড়া খুন্দি আছে। এইফালে নাৰিকল ৰুকি আছে আৰু এইফালে পেহিও লাগি গ'ল জুই গছলত। এনেকুৱাকৈ সকলোৱে কামত লাগি আছে। এতিয়া লাহেকৈ মই পিঠা বনাবৰ কাৰণে বহি গ'লোঁ। এইফালে হ'ল নাৰিকল ভজা গুড়া আৰু সেইফালে নাৰিকল ৰুকি আছে আৰু এই পেহীহঁতে ঢেঁকী দি আছে। এনেকুৱা সকলোৱে নিজৰ কামবোৰ ভগাই লৈ সকলোৱে মিলিজুলি কৰি আছে। আৰু এইফালে হ'ল পেহীয়ে গুড়া চালি আছে আৰু এইটো এজনী মামী। এনেকুৱাকৈ সকলোৱে কৰি আছে। ভণ্টিয়ে ভিডিঅ' কৰি আছে, মই এইফালে পিঠা বনাই আছোঁ। এইফালে নাৰিকল ৰুকি আছে আৰু এইফালে মই পিঠা বনাই আছোঁ। এইটো হ'ল ভাজা নাৰিকল। মই এনেকুৱাকৈ পিঠা বনাই আছোঁ। গুড়াখিনি দি এনেকৈ ৰাউণ্ডকৈ শ্বেপটো মিলাই আছোঁ মই। সকলোৱে এনেকুৱা কামবিলাক কৰি আছে, নিজৰ নিজৰ কাম সকলোৱে বাছি লৈছে কামবোৰ। আৰু আমাৰ গাঁৱৰ কাৰ্বি সমাজৰ সকলো মহিলাবিলাকৰ এনেকুৱাই ঘৰত যদি কিবা অকেশ্যন হয় সকলোৱে লগে ভাগে এনেকুৱা মিলিজুলি ধেমালি ফূৰ্তি কৰি সকলোৱে কাম কৰে। আমিও এনেকুৱা কৰি আছোঁ এতিয়া, সকলোৱে ধেমালি কৰি আৰু মাজে সময়ে এনেকুৱা জিৰাই সকলোৱে কাম কৰি আছে। মই এতিয়া পিঠা বনাই 2 ঘণ্টামান হ'ল মই পিঠা বনোৱা। এতিয়া মই ৰেষ্ট লৈছোঁ আৰু এনেকুৱা ভিডিঅ' কৰি আছোঁ সকলোকে। আৰু এইফালে আবু এজনীয়ে পিঠা বনাইছে, এতিয়া মই ইয়াতে পিঠা বনাম। আৰু সেইফালে মামী আৰু ভাই বোৱাৰী এজনীয়ে পিঠা বনাই আছে এনেকুৱাকৈ। আৰু এইফালে হ'ল আমাৰ মহিলাসকলে ভাত আঞ্জা ৰান্ধি আছে। টেঙা পিঠাগুড়ি তাৰপিছত কিবা চাটনি হ'ব নহয়। উৰহি আলু ভাজি, লোকেল উৰহি। আলুটো বাৰু আৰু বাকী চব পিঁয়াজ চিয়াজ আমাৰ ঘৰৰে ন উৰহিটো। পিঁয়াজটো আমাৰ ইয়াতে বনাবি। কি কৰি আছে? খেল মাৰি আছে। এইটো কি মাছ? আৰু এইফালে মাছ ফ্ৰাই কৰি থকা হৈছে। এনেকুৱা সকলো মহিলাখিনি লগ লাগি এনেকুৱা ৰন্ধা বঢ়াত লাগি আছে। আধা মানুহ ইয়াতে আছে ভাত আঞ্জা বনোৱাত আৰু আমি সেইফালে পিঠা বনাই আছোঁ। পিঠা বনোৱাৰ পৰা মই অলপ ৰেষ্ট লৈ অলপ ছাইডৰ ফালে আহিলোঁ। চাওঁ যে ইয়াতে সকলোৱে ভাত আঞ্জা ৰান্ধি আছে আৰু মাছ ফ্ৰাই কৰি আছে। যিহেতু কোনো এনেকুৱা চোৱা মানুহ নাছিলে, মই ইয়াতে মাছখিনি অলপ ময়ো লাগি ভাগি দিলোঁ। ইহঁতে কচু বেপাৰী আহিছিলে, কচু কিনি আছে গোটেই মহিলাসকলে। সেইকাৰণে ময়ো অলপ মাছখিনিকে এনেকুৱা ফ্ৰাই কৰাত লাগি গ'লোঁ। আৰু এতিয়া মই লাহেকৈ যাওঁ পিঠা বনোৱাৰ জেগালৈ। এনেকুৱাকৈ মই দি দিলোঁ। আৰু এইফালে চাওঁ পেহীৰ কাৰনামা। আমি এইটো জুই ফুকা বুলি কয় কিছুমানে, আমি ভংকা বুলি কওঁ। জুই ফুকি আছে পেহী। ফুকা ভালদৰে, জুইটো জ্বলাই নাই আৰু অলপ ফুকি দে, বেছিকৈ জ্বলাই দে।
আৰু ঘৰৰ ভিতৰত সোমাই আহি চাওঁ যে পেহী আৰু ভণ্টিয়ে পিঠা বনাই আছে গেছত। পিঠা বনাইছা তুমি? বনাই আছোঁ কি দি? নাৰিকল দি? নাৰিকল। এইফালে ঢাকনত বনাইছে। পেহীয়ে ঢাকনত বনাই আছে আৰু এনেকুৱা ঢাকনতো পিঠা বনাব পাৰি। চিলভাৰ ঢাকন হ'লে এনেকুৱাকৈ তাতো ব্যৱহাৰ কৰিব পাৰি পিঠা বনাব। ভাল হ'ব দে। আৰু এইফালে তিল যোগাৰ কৰি থৈছে, যদি নাৰিকল ভাজা শেষ হৈ যায় আমি তিলেদি বনাম। বিয়াৰ পিঠা বনোৱা কম্পিটিশ্যন, কোনে কিমান বনাব পাৰে ধুনীয়াকৈ। দীপা লালুঙে পিঠা বনাই আছে, ধুনীয়া হৈছে। বনাই কিন্তু ভাল লাগিছে ন? এতিয়া ভণ্টিয়ে অলপ ৰেষ্ট লৈছে আৰু এইফালে কইনাৰ বাইদেৱে এই কোণাত কইনাৰ বাইদেৱে বনাই আছে আৰু পেহীয়ে, কাৰণ বহুত পিঠা বনাব আছে। সকলোৱে এনেকুৱাকৈ 1 ঘণ্টা আধা ঘণ্টা বনাই অলপ ৰেষ্ট কৰি সকলোৱে এনেকুৱা পালা বদলা কৰি বনাই আছে মিলি জুলি। মিঠু নামটো কৈ দিয়া অলপ। মিঠু, মিঠু নামটো কৈ দে। মিঠু, মিঠু। এইটো য'ত আহিছিলোঁ আমি, ইহঁতৰ ঘৰত ভাতৰ চৰাই আছে আৰু ইয়াৰ নাম হ'ল মিঠু। যে বিয়া ঘৰত আহিছিলোঁ আমি, ইহঁতৰে ভাতৰ চৰাইটো হ'ল আৰু ইয়াৰ নাম হ'ল মিঠু। খং উঠি আছে, অচিনাকি মানুহ দেখা পায়, আজি বহুত খঙতে আছে। মানুহ নাহিলে ধুনীয়াকৈ মাত দি থাকে, নিজৰ নামটো লৈ লৈ চিঞৰি থাকে। মিঠু মই ওচৰত আহিলে খং উঠি যায়। অলপ পিছত মিঠু মিঠু কৰি মাতি আছিলি। আমাৰ সকলোৱে এতিয়া পিঠা বনাই আছে। পিঠা বনোৱা হৈ গ'ল একপাচি, আৰু বহুত বনাব আছে। এই কোণাত আবু এজনী বনাই আছে, মানে আমাৰ কাৰ্বি ভাষাত আবু আইতা বুলি কোৱা হয়। আৰু মোৰ নিজৰ মামী বনাই আছে এনেকুৱা দুজনী, আৰু এইটো হ'ল মাহী আৰু এইটো মোৰ নিজৰ 3 নম্বৰ পেহী, আৰু এই দুজনী হ'ল আবু সম্বন্ধত আবু লাগে আৰু এই আবুৱে বনাইছে এইফালে। আৰু একপাচি হৈ গ'ল পিঠা বনোৱা। আমাৰ এনেকুৱাকৈ 3টা চৌকাত জুইত বনাই থকা হৈছে আৰু ভিতৰত 2টা গেছত বনোৱা হৈছে। টোটেল 5টা চৌকাত এনেকুৱা পিঠা বনাই থকা হৈছে আৰু বহুত বনাব আছে। আৰু আমি এনেকুৱা সকলোৱে মিলি জুলি আমি এনেকুৱা কৰোঁ আমাৰ গাঁৱত। কোনে এনেকুৱা কৰে কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া আমি চাহ খাই আছোঁ। চাহটো খাই লওঁ আৰু এইটো মোৰ চাহ। এনেকুৱাকৈ চাহ খাই লওঁ, পিঠা বনাই আছোঁ, পিঠা খাইও আছোঁ। আৰু এনেকুৱাকৈ মহিলাসকলৰ 1 ঘণ্টাৰ মূৰে মূৰে চাহ যোগাৰ কৰা হৈছে। আৰু এইটো হ'ল আমাৰ পেহী, যোনে চাহ লৈ আহিছে, এইটো পেহী হয়। এনেকুৱাকৈ সকলোৱে লগে ভাগে ধেমালি ফূৰ্তি কৰি এনেকুৱা পিঠা বনাই আছে। এতিয়া মই আপোনালোকৰ বাহিৰৰ দৃশ্যটো দেখাওঁ অলপ। এতিয়া চাওক গধূলি হৈ গ'ল, আমি
11টাৰ পৰা পিঠা বনোৱা আৰম্ভ কৰিছিলোঁ আৰু এতিয়া লাহেকৈ 4টা বাজিবৰে হ'ল, সন্ধিয়া হৈ গৈছে। এতিয়া মই পিঠা বনাই আছোঁ আৰু এই আবুজনীয়ে জুই ফুকি আছে, পেঁপা বজাই দৰে বিয়াৰ পেঁপা বজোৱাৰ দৰে পেঁপা বজাই জুই ফুকি আছে আৰু মই পিঠা বনাই আছোঁ আৰু আবুহঁতৰ লগত অলপ ধেমালিও কৰি এনেকুৱাই পিঠা বনাই আছোঁ আমি হাঁহি ফূৰ্তি সকলোৱে মিলিজুলি। টাইম কেইটা হৈছে এতিয়া? ফাইনেলি হৈ গ'ল আমাৰ পিঠা বনোৱা বস্তুবোৰ এতিয়া সামৰি আছোঁ। পিঠা বনোৱা হৈ গ'ল আৰু এতিয়া লাহেকৈ আমি সকলো বস্তুবোৰ সামৰিলোঁ আৰু এইফালে ভাতৰ যোগাৰ কৰিছিলোঁ। আমি ভাত খাই লওঁ এতিয়া, সকলোৱে খাব বহি গ'ল। কি হ'ল কোনে মই ঘৰত আহি চাওঁ যে মোৰ ডগীকেইটা মই দিনটো নাই কাৰণে কান্দি আছে। লেজি ক'ত? লেজি আজা কোনে আমার লুচি কোনে? চল মই মরম করিম, চল কোনে মারিছে? লেজি দিনটো কোনে মাৰিছে তো? কোনে আমার লেজি মারিছে রে, চল আমি বহিকে কথা পাতিম, চল। আহি পালোঁ মই ঘৰত। শেষত ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লাভ ইউ গাইজ, বাই।